এই কাতি মাহতো কাল গৰাখহনীয়াই ছানি ধৰিছে গোৱালপাৰা জলেশ্বৰ ফেৰীঘাটত লুইতৰ বিধ্বংসী ৰূপ চপৰা চাপৰে খহিছে লুইতৰ গৰাখহনীয়াৰ তাণ্ডৱ এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। দিশহাৰা হৈ পৰিছে জলেশ্বৰবাসী ৰাইজ। লুইতত বিলীন হ'ব ধৰিছে হেক্টৰে হেক্টৰে কৃষিভূমি। ফলত আতংকিত হৈ পৰিছে জলেশ্বৰবাসী ৰাইজ। কিন্তু গভীৰ নিদ্ৰাত গোৱালপাৰা জলসম্পদ বিভাগ লগতে স্থানীয় বিধায়ক তথা সাংসদ। অতি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে স্থানীয় ৰাইজে।